নমস্কাৰ আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। আপোনালোকে সদায় গছ ৰুব, ময়ো গছ ৰুওঁ, কিন্তু আপোনালোকে এইটো দিন বুলি নহয়, আপোনালোকে সদায় গছ ৰুব আৰু গছ ৰুলে নহয়, গছৰ যত্নও ল'ব লাগিব আৰু গছবিলাক কাটিব নালাগে। আজি আমি এডাল গছ ৰুওঁ। আজি বৰষুণ বতৰৰ কাৰণে মই পুলিডাল টাবত ৰুইছোঁ। যেতিয়া এই পুলিডাল ডাঙৰ হয় মই মাটিত ৰুই দিম। আৰু আপোনালোকে কেৱল গছডাল ৰুলেও নহয়,